অসমৰ মুঠ জিলা সংখ্যা কিমান? ৩৫খন। বৰ্তমান অসমৰ মাটিকালি কিমান? ৭৮,৪৩৮ বৰ্গ কিলোমিটাৰ। অসমৰ সকলোতকৈ সৰু জিলা হৈছে দক্ষিণ শালমৰা আৰু মানকাছাৰ। আৰু অসমৰ সকলোতকৈ ডাঙৰ জিলা হৈছে কাৰ্বি আংলং। এইটো সকলোৱে জনা প্ৰশ্ন। অসমৰ সৰ্বাধিক জনসংখ্যা থকা জিলা হৈছে নগাঁও জিলাত অসমৰ সৰ্বাধিক জনসংখ্যা আছে। বৰ্তমান অসমৰ মুঠ মহকুমা হৈছে ৭৮টা। প্ৰথম অসমীয়া মহিলা IAS বিষয়া আছিল পাৰুল দাস। প্ৰথম অসমীয়া ৰাজ্যপাল আছিল বিষ্ণুৰাম মেধি। অসমীয়া সাহিত্যৰ সৰ্বশ্ৰেষ্ঠ বঁটা হৈছে অসম উপত্যকা সাহিত্য বঁটা হৈছে সৰ্বশ্ৰেষ্ঠ বঁটা। প্ৰথম অসমীয়া ৰাষ্ট্ৰপতি আছিল ফখৰুদ্দিন আলি আহমেদ। এইটো আগতে আমি পাইছোঁ। অসমৰ প্ৰথম মুখ্যমন্ত্ৰী আছিল গোপীনাথ বৰদলৈ, যাক আমি ভাৰত ৰত্ন বুলি কওঁ। অসমত প্ৰতিষ্ঠিত প্ৰথমটো ষ্টুডিঅ' হৈছে চিত্ৰবন। অসমৰ গৰম পানী উঁহ ক'ত আছে? এইটো সকলোৱে জানে, গোলাঘাটত আছে। অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ কোন আছিল? বসন্ত দাস। অসম বিধানসভাৰ মুঠ আসনৰ সংখ্যা কিমান? 126খন। এইটো সকলোৱে জানে, তথাপিতো আহি থকাৰ কাৰণে দি দিছোঁ ইয়াত। অসমৰ ৰাজ্যসভাৰ আসনৰ সংখ্যা কিমান? 7খন। অসম লোকসভাৰ আসনৰ সংখ্যা কিমান? 14খন। অসমৰ প্ৰথম কলেজ কোনখন আছিল? কটন কলেজ। আৰু অসমৰ প্ৰথম চিকিৎসা মহাবিদ্যালয় আছিল অসম চিকিৎসা মহাবিদ্যালয়। এয়া আছে ডিব্ৰুগড়ত আছে। আৰু প্ৰথম অসমীয়া চিনেমা হৈছে জয়মতী। এইটো সকলোৱে জানে, আমি এইটো আগতে পাই আহিছোঁ। অসমৰ প্ৰথমগৰাকী মহিলা মুখ্যমন্ত্ৰী আছিল আনোৱাৰ টাইমৰ। কেন্দ্ৰীয় মন্ত্ৰীত্ব লাভ কৰা প্ৰথমগৰাকী মহিলা আছিল ৰেণুকা দেৱী বৰকটকী। অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় আছে যোৰহাটত। এইটো সকলোৱে জানে। আৰু অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন হৈছিল 1917 চনত। আৰু অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন অনুষ্ঠিত হৈছিল শিৱসাগৰত। এইটো সকলোৱে জানে। অসম চুক্তি স্বাক্ষৰিত হৈছিল 1985 চনত। আৰু অসম ফুটবল সন্থা গঠন হৈছিল 1951 চনত। অসমত প্ৰথম ৰেল সেৱা প্ৰৱৰ্তন হৈছিল 1882 চনত। আৰু অসমৰ চিমেণ্ট কাৰখানা থকা ঠাইখন হৈছে বোকাজানত আছে অসমৰ চিমেণ্ট ফেক্টৰী। অসমৰ প্ৰধান নদী হৈছে ব্ৰহ্মপুত্ৰ আৰু বৰাক।